ৰেছপনচিবিলিটি মানে দায়িত্ব। এই আমি যে কৈ থাকোঁ ডাঙৰ দায়িত্ব সৰু দায়িত্ব, তো এই দায়িত্ব যিমানে ডাঙৰ হ'ব আৰু যিমানে নিজৰ হ'ব সিমানে মানুহৰ কাম কৰাৰ একুৰেচিও বেছি হ'ব। মানে মানুহে সিমানে ভালদৰে কাম কৰিব দায়িত্ব যিমানে বেছি হ'ব। তো মোৰ এটা পাৰ্চনেল এক্সপিৰিয়েঞ্চ মই আপোনালোকক কওঁ। মোৰ এজন বন্ধুৰ মানে ব্যৱসায়, গাড়ীৰ ব্যৱসায় আছে, আৰু সি তাৰ গেৰেজত গাড়ীবিলাক থৈ দিয়ে। ৰাতি হ'লে তলা লগাই থৈ আহে আৰু ৰাতিপুৱা গৈ পেলাই গাড়ীৰ তলাটো খুলি দিয়ে, গাড়ীবিলাক ওলাই যায়। তো এইটো কাম সি সদায় কৰে, কোনোদিন ভুল হোৱা নাই। তাৰ গেটত এটা ডাঙৰ চাই তলা এটা লাগি থাকে আৰু সেইটো সি কোনোদিনে ভুল কৰা নাই, সদায় সেইটো কাম কৰি আছে। তো এদিনাখন কি হ'ল যে সি মানে ক'ৰবাৰ পৰা আহি পেলাই বাহিৰে বাহিৰে গেৰেজত সোমালে আৰু তাৰ তাত সেই গেৰেজৰ চাবিটো নাছিল, তলাটো মানে মাৰি থৈ আহিবৰ কাৰণে চাবিটো নাছিল। তো সি ওচৰতে তাৰ এজন বন্ধু আছিল, বন্ধুজনৰ ঘৰত সি এটা তলা সুধিলে, বোলে মই আৰু ঘৰত নাযাওঁ, এটা তলা ইয়াৰ পৰা লৈ গেটত লগাই থৈ পেলাই মই ঘৰত যাম। তো সেই বন্ধুজনে এটা সৰু তলা দি দিলে, মোৰ লগৰ বন্ধুজনক এটা সৰু তলা দি দিলে গেটত মাৰিব। তো সি আহিল, গেটত তলাটো লগালে আৰু ঘৰত গুচি আহিল। ঘৰত আহি যেতিয়া তলাটোৰ চাবিটো থয় তেতিয়া সি এবাৰ মনতে ভাবিছে যে চাবিটো অলপ ভালকৈ থওঁ, যিহেতু বেলেগৰ তলা, চাবিটো অলপ ভালকৈ থওঁ, ৰাতিপুৱা যাই পেলাই তলাটো খুলি ভালকৈ দিব লাগিব। তাৰ পিছতে আৰু তাৰ মূৰত আহিল যে সৰু তলাহে, হ'ব দে, কিবা কাৰণত চাবিটো যদি ৰৈ যায় আৰু ভাঙি দিম যাই পেলাই। গতিকে সি আৰু তলাৰ চাবিটো নেক্সট চিন্তাটোৰ কাৰণে চাবিটো তাতে থৈ দিলে। পিছদিনা ৰাতিপুৱা হ'ল, সি এতিয়া গ'ল আৰু সি যে ভাবিছিল সেইটোৱে হ'ল যে সি তলাৰ চাবিটো নিব পাহৰি গ'ল। এতিয়া কি হ'ব, উপায় নাই, তলাটো ভাঙি দিলে। তাৰপিছত গাড়ীবিলাক ওলাই গুচি গ'ল আৰু জেনুইন যি হয় হৈ গ'ল। এতিয়া তাৰ পৰা শিকিবলগীয়া কথাটো কি হ'ল যে সেই তলাটো তাৰ নিজৰ নাছিল, সেইটোৰ কাৰণে এক নম্বৰতে গুৰুত্বটো কম, আৰু দুই নম্বৰতে তলাটো সৰু আছিল, গতিকে এইটো ভাঙি দিলেও তাৰ বিশেষ লষ্ট নাই। সেই ডাঙৰ তলাটোৰ চাবিটো ডাঙৰ আছিল একমাত্ৰ কথা, আৰু দুই নম্বৰ কথাটো হৈছে তলাটো নিজৰ আছিল, গতিকে সেইটো কিন্তু ভুল সি কোনোদিনে কৰা নাই। গতিকে ইয়াৰ পৰা কি বুজিলোঁ যে দায়িত্ব, সেই তলাটোৰ দায়িত্বটো নিজৰ আছিল, ডাঙৰ তলাটোৰ দায়িত্বটো নিজৰ, গতিকে ডাঙৰ আৰু নিজৰ কাৰণে সেইটোৰ ওপৰত গুৰুত্ব আছে, সেইটো কামটো তাৰ সঠিক হৈ আছিল ইমান দিন। আৰু যিহেতু সেই পিছত লগোৱা তলাটো সৰু আছিল আৰু বেলেগৰ আছিল, গতিকে তাৰ কামটোৰ এইবাৰ সঠিককৈ কৰিব নোৱাৰিলে। গতিকে এনেকুৱা নহয় যে দায়িত্ব বস্তুটো আমি বেলেগে আমাক আহি দিব, আমি তাৰপিছত ল'ম, এনেকুৱা বস্তু নহয়। দায়িত্ব আচলতে আমি সকলো কামতে দায়িত্ব বিচাৰি উলিয়াব লাগে, তেতিয়াহে আমাৰ কামবিলাক সঠিক হ'ব। ঘৰৰ দায়িত্ব হওক, বাহিৰৰ দায়িত্ব হওক, চব কামতে আমি দায়িত্বটো আমাৰ সেই কামটোৰ দায়িত্বটো কি, ৰেছপনচিবিলিটিটো কি, সেইটো যদি আমি বিচাৰি উলিয়াব পাৰোঁ নহয়, তেতিয়া কিন্তু আমাৰ কামবিলাক সঠিক হ'ব। আৰু আমি সেই বস্তুটো বিচাৰি উলিয়াব নোৱাৰোঁ কাৰণে আমি কামবিলাকত ফেইলাৰ হৈ যাওঁ, আৰু আমি দুখ কৰি থাকোঁতে অমুকে আমাক দায়িত্ব দিয়া নাই, তমুকে আমাক দায়িত্ব দিয়া নাই। তো দায়িত্বটো তেনেকৈ দিব নালাগে, দায়িত্ব নিজে ল'ব শিকিব লাগে, আৰু দায়িত্বটো অলপ ডাঙৰ বুলি ভাবিব লাগে, বোলে এইটো দায়িত্ব দিছে মোৰ কাৰণে, এইটো এটা ডাঙৰ দায়িত্ব, তেতিয়াহ'লে জীৱনত ভুল হোৱাৰ তেনেকুৱা চান্স নাথাকে। গতিকে দায়িত্ব ল'ব শিকক, ডাঙৰ ডাঙৰ দায়িত্ব ল'ব শিকক, তেতিয়াহ'লে জীৱনত সফল হোৱাত বহুত সহজ হৈ পৰিব। ধন্যবাদ।